গল্পৰ শিৰোনামা প্ৰেমৰ প্ৰতিশোধ প্ৰেমেৰে খণ্ড 2। বগৰী গছজোপাৰ ওচৰ পাই দেখে জোনাকী পৰুৱা 4-5টা মানহে দি পেৰাই আছে। মুখৰ ভিতৰতে কিবা ভুৰভুৰাই ৰুমলৈ বুলি আহিব ধৰোতেই এচাটি শীতল বতাহে অধিকাৰীৰ সৰ্বশৰীৰ কঁপাই তুলিলে। মনটো যেন কিবা গধুৰ লাগি গ'ল। চাহ একাপ বনাই খাই শুবলৈ ল'লে অধিকাৰীয়ে। টোপনি অহা নাই। ইকাতি সিকাতি কৰোঁতে 2 বাজি পাৰ হৈ গ'ল, কিন্তু নাই, অধিকাৰীৰ যে টোপনি নাই। আকৌ গান এটাকে মোবাইলত কম স্বৰত লগাই শুনিবলৈ ল'লে। শালিকী পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মনতে পৰে বুকুৰুষা হিম হৈ থাকে কিজানি তোমাতে গলিব পাৰে। অজানিতে অধিকাৰীৰ মনটো উৰা মাৰিলে 19 বছৰৰ সেই আগৰ দিনবোৰলৈ। কি যে সুখৰ আছিল সেই দিনবোৰ। আজিৰ পৰা প্ৰায় 19 বছৰ আগতে অধিকাৰী আৰু তেওঁৰ মাক দেউতাকৰ সৈতে 3জনীয়া পৰিয়ালটো শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত বাস কৰিছিল। দেউতাক কৰ্মসূত্ৰে গুৱাহাটীলৈ যাব লগা হোৱাত তেজপুৰৰ মাটি সম্পত্তি বেচি গুৱাহাটীলৈ গুচি গৈছিল আৰু এৰি থৈ গৈছিল একালৰ মৰমৰ প্ৰেয়সী নীলা বৰুৱা। হৃদয়ৰ একোণত যেন প্ৰচণ্ড এটা বিষ অনুভৱ কৰিলে অধিকাৰীয়ে। হঠাতে নীলালৈ মনত পৰি গ'ল। নীলা, তুমি মোৰ নাছিলা বাবেই হয়তো মোৰ নহলা। এতিয়া অকল চাকৰি সংসাৰ এইবোৰক লৈয়ে ব্যস্ত। বাকী একো ভাবিবলৈ যেন আহৰিয়েই নাই। সময় তেতিয়া 2:45। সকলোবোৰ তেতিয়া নিদ্ৰা দেৱীৰ কোলাত। ভাহি আহিল দূৰৈৰ পৰা আকৌ সেই অচিনাকি নাৰীৰ কণ্ঠ। কাণ পাতি শুনিলে তেওঁ। উচুপি কিবা কৈ থকা যেন লাগিল অধিকাৰী। মাতটো যেন অধিকাৰীৰ আগত ক'ৰবাত শুনিছে। কোনে কান্দিব পাৰে এই সময়ত? ওচৰত কাৰোবাৰ ঘৰত কিবা অঘটন ঘটা নাইতো বুলি নিজকে প্ৰশ্ন কৰিলে। বাহিৰলৈ ওলাই যাবলৈও ভয় লাগিল অলপ। যি হয় হৈ থাকক, ওলাই নাযাওঁ বুলি শুবলৈ যত্ন কৰিলে। প্ৰথম দিনটোতেনো এইখন হ'ব লাগেনে বুলি অধিকাৰীয়ে দীঘলকৈ হুমুনিয়া এটা কাঢ়ি বাগৰটো সলাই ল'লে। নাই, লাহে লাহে কান্দোনৰ শব্দ নোহোৱা হ'ল। অধিকাৰীৰো চিলমিলকৈ টোপনি আহিল। পুৱাৰ ৰান্ধনি বেলি আহি শীতানৰ কাষ পালেহি। হাতৰ ঘড়ীটোলৈ চাই দেখে 8 বাজিবৰে হ'ল। দৌৰাদৌৰিকৈ বিচনাৰ পৰা উঠিল। 10 বজাত অফিচ পাবগৈ লাগিব অধিকাৰীৰ। অফিচলৈ আহিও ৰাতি হৈ যোৱা কথাবোৰ ভাবি আছিল। তেনেতে মে আই কাম ইন ছাৰ? য়েছ, কাম ইন। মেডিকেলৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী এজন সোমাই আহিল। তেখেত জ্যোতিষ ডেকা। অধিকাৰী থকা ভাড়াঘৰটোৰ ওচৰতে তেওঁৰ ঘৰ। অধিকাৰী আৰু ডেকাই কিছু সময় কথা পাতিলে। ডেকাৰ কথাবোৰৰ মাজত কিবা ৰহস্যৰ গোন্ধ পালে অধিকাৰীয়ে। তেওঁ ভালকৈ বুজি পাইছে যদিও ডেকাই ক'ব খুজিও ক'ব পৰা নাছিল। ডেকা মৌন হৈ থকা দেখি অধিকাৰীয়ে সুধিলে, কি হ'ল হে? আপুনি মনে মনে আছে যে? কিবা ক'ব বিচাৰে যদি মোক নিঃসন্দেহে ক'ব পাৰে। ডেকাৰ মুখমণ্ডলত এক
ভয়ৰ চাপ স্পষ্ট ৰূপত প্ৰতিফলিত হোৱা দেখা পালে অধিকাৰীয়ে ক্ৰমশঃ